নমস্কাৰ সকলোকে এয়া হাতত বন এখিনি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বনখিনি লৈ আহিছোঁ আমাৰ এয়ালৈ এয়া দানা দিয়াৰ উপৰিও মই এনেকুৱা বন চনবিলাক আনি দিওঁ এই বনবিলাকৰ পৰা অকল বন বুলিয়ে নহয় যিকোনো সেউজীয়া ঘাঁহ বন কলপাত যিয়ে নহওক খোৱালে মানে ইহঁতৰ কেলছিয়াম বাঢ়ে আৰু এজনীক ইয়াত দি দিছোঁ এজনী পিছে মায়ে লৈছে দেই এইকেইদিন ইহঁতক ঘাঁহকে দিছোঁ খাবলৈ কেইদিনমানৰ পিছত কলপাতো দিম তাৰপিছতে এইকেইটা দিছোঁ পুখুৰীতে এনেকৈ খাই খাই ইহঁতি পুখুৰীতে চৰি থাকক নহ'লে বৰ আমনি কৰি থাকে চোতালত আহি ঘাঁহনি বাৰীলৈ অনা নিয়া কৰি থাকিবলৈ দিগদাৰ হয় মাজে সময়ে গুণগুণক চাই থাকিব লাগে আৰু গুণগুণে আমনিও কৰি থাকে মাজে মাজে সেয়েহে ইহঁতক অকণমান ঘাঁহ আনি ইয়াতে দি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁ লাল চাহ ক্ৰীম বনৰ লগত আৰু এইফালে এইখিনিক দিবলৈ হ'লেই আৰু এইফালে অকণমানিকেইটি মাকে এৰিলে মাকে আকৌ কণী পাৰিছে আৰু এইজনী চাব দেই এইফালে এইজনী আকৌ লোকৰ ঘৰতহে কণী পাৰিছে ঘৰত চাউল ধান খাই লোকৰ ঘৰত কণী পাৰে আজি বান্ধি থ'লোঁ আজিহে ঘৰত পাৰিলে মোৰ ভিডিঅ'বোৰত আপোনালোকে সকলোৱে মৰম দিব দেই আৰু চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিব চাংখন লুটি খাই পৰিলেও খুটা পুতিবলৈ সময় নাই মানুহবোৰ এইবাৰ ফুলবিলাক আপডালে কৰা নাই ফুলনি বাৰী এয়া বনাইছোঁ ঝাৰু বাঁহৰ আপোনালোকে কোনে কোনে ঝাৰু বনাই দেই